খেল মহাৰণত পলাশবাৰী সমষ্টিৰ সাফল্য। আমিনগাঁও ৰেলৱে হাইস্কুল খেলপথাৰ প্ৰাংগণত 29 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হয় খেল মহাৰণ 2023। সমষ্টিভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণত খো-খো প্ৰতিযোগিতাত ল'ৰা আৰু ছোৱালীৰ দুয়োটা দলেই বিজয়ী সাব্যস্ত হয়। পলাশবাৰী সমষ্টিৰ ল'ৰা শাখাই ফাইনেলত ৰঙিয়া সমষ্টিক পৰাজিত কৰে, আনহাতে পলাশবাৰী সমষ্টিৰ ছোৱালীৰ দলটিয়ে ৰঙিয়া সমষ্টিক পৰাজিত কৰি বিজয়ী হ'বলৈ সক্ষম হয়। চিন্ময়দা আৰু পাটোৱাৰী যুৱক মই আগুৱাই লৈ যাবলৈ দিবাংকৰ মজুমদাৰক অনুৰোধ জনাইছোঁ। বকো আৰু জালুকবাৰী দলক সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। আমি এতিয়া আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজিলেণ্ডছ। দ্য নিউজিলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজিলেণ্ড।